হেল্ল' গাইজ, আমাৰ কলেজত আজি ফ্ৰেছাৰ্ছ, তো মই এনেকৈ যাবলৈ বুলি সাজু হ'লোঁ। তাৰপিছত মই যাম বুলি গাড়ীখনত উঠিলোঁ। যাম বুলি মানে গ'লৈ দিয়ক একেবাৰে। তাৰপিছত এনেকৈ গাড়ীখন ঘগ্ৰাবাৰত থৈ দিলোঁ। কিছু সময় ৰখাৰ পিছত আমাৰ বাছখনো আহি পালে। চ' মই আহি পাই গ'লোঁ ৰঙিয়াত, আহি গ'লোঁ আমাৰ কলেজ। এইখন ষ্টেজতে আজি অলংকিতা বা আৰু ৰূপাংকিতা বাৰ এটা প্ৰগ্ৰেম আছে। অলংকিতা বাৰটো আহি পাই গ'ল। এনেকৈ আমাৰ আজিৰ প্ৰগ্ৰেম খতম হৈ গ'ল। তো আজিলৈ ইমানেই।